মনে বন্ধুসকল এতিয়া বাজিলে 4:30 আৰু মই এতিয়া আপোনালোকক আজি ৰাতিপুৱা দৃশ্য দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। প্ৰথমতে জোতাযোৰ পিন্ধি লওঁ। চাৰে 4:30 বজাতে ওলাইছোঁ মানে তাৰ কাৰণে এতিয়া এণ্ডাৰে হৈ আছে। জোতাযোৰ খুলি লওঁ। এইফালে দুইটা বুঢ়া ৰান মাৰি আছে। এতিয়া আপোনালোকক এটা ভাল লগা ঠাই তাত লৈ যাওঁ আমি। এয়া পাই গ'লো ঠাইখন। পুৱাৰ ভাগত মানে বিৰাটেই ভাল লগা হৈ থাকে এই ঠাইখন। এতিয়াহে বিলি ওলাও হৈ আছে। বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। এই কি এতিয়া যাওঁ মই ঘৰত। ৰাস্তাত কোনো নাই, যাওঁতে কেনেকৈ এণ্ডাৰ হৈ আছিলে এইখিনি ঠাইখন, এতিয়া এণ্ডাৰে নাই। মানুহবিলাকেও এতিয়া উঠাই নাই আৰু। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ